নমস্কাৰ সকলোকে জনাব পাই খুশি হৈছো যে অহা 17 নৱেম্বৰত মালয় বাৰি ৰাস মহোৎসৱৰ অন্তিম দিনাখন নিশা লুইতপৰীয়া সংগীত মহাবিদ্যালয়ৰ সহযোগত এখনি বিশাল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত গীত পৰিবেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী কুলদীপ সুমন। বকুলি গাঁৱত লৰালি কালত আছিলো সুপাৰমেন বকুলি গাঁৱত লৰালি কালত আছিলো সুপাৰমেন গুৱাহাটীলৈ আহিলো এদিন মই গলো হেণ্ডিমেন হিৰক চান ৰেড সিগনেল 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 তয়ো না মাৰিবি ৰেড সিগনেল ৰেড সিগনেল 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 তয়ো না মাৰিবি ৰেড সিগনেল হেমেন অৰ্ণৱ মাজুলী জিলা হল ওই জান হিয়াখন ৰঙা হল ওই জান মাজুলী জিলা হল ওই জান নাচিবৰ মনে গল ওই জান ৰাজীৱ ৰোশন কমলা তিংঘৰৰ বঙলা ইলেক্ট্ৰিক জ্বলাই থৈছে চাহ দিব বলা কমলা তিংঘৰৰ বঙলা ইলেক্ট্ৰিক জ্বলাই থৈছে চাহ দিব বলা ঘপকে পায় সমনিক জোকালুং চুৰিয়া কুচাই আৰু কেইবাগৰাকী শিল্পীয়ে অনুষ্ঠানত মুখ্য আকৰ্ষণ হিচাপে থাকিব লুইতপৰীয়া সংগীত মহাবিদ্যালয়ৰ কেইবাটাও দলীয় নৃত্য আৰু গীতৰ অনুষ্ঠান। লগতে এই অনুষ্ঠানৰ দিনাখন এখনি একক নৃত্য প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিলো।